হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সদায়তো ৰেচিপি আৰু ব্লগ দেখিয়ে আছে, কিন্তু আজি ভাবিছোঁ কিবা ধৰ্মমূলক ধাৰ্মিক কিবা এটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। মই যিখিনি জানো তাকে আপোনালোকৰ ওচৰত সৰুকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পাব। ব'লক আৰম্ভ কৰোঁ। আজি আপোনালোকৰ ওচৰত মই স্বস্তিকৰ বিষয়ে ক'বলৈ লৈছোঁ। সকলোৱে হয়তো জানেই স্বস্তিক কি বা তাৰ মহত্ব কি, তথাপি অলপ মোৰ ধৰণেৰে আজি মই যিমানখিনি জানো তাকে আপোনালোকৰ ওচৰত ক'বলৈ লৈছোঁ। স্বস্তিক হৈছে পৃথিৱীৰ আটাইতকৈ সকাৰাত্মক শক্তিৰ প্ৰতীক, যিটো আমি সকলোৱে শুভ কামত ব্যৱহাৰ কৰোঁ। বিয়া হওক বা পূজা পাৰ্বণ হওক বা যিকোনো মংগল কাৰ্যত আমি ব্যৱহাৰ কৰোঁ, সেইবাবে তাক মংগলৰ প্ৰতীক বুলিও জনা হয়। আৰু এক কথাত ক'বলৈ গ'লে আৰু গণেশ পুৰাণৰ অনুসৰিও স্বস্তিকক গণেশ হিচাপে ধৰা হয়। স্বস্তিক হৈছে এটা সম্পূৰ্ণ সংস্কৃত শব্দ, যিটো চু ধাতু আৰু অস্থি যোগ হৈ পেলাই স্বস্তিকৰ পূৰ্ণতা পাইছে। আৰু সেই চুৰ অৰ্থ হৈছে শুভ আৰু অস্থি হৈছে হোৱা, গতিকে স্বস্তিকৰ অৰ্থ হৈছে শুভ হোৱা। গতিকে প্ৰত্যেকটো মংগল কাৰ্যতে স্বস্তিকৰ ব্যৱহাৰ কৰা হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও স্বস্তিকৰ যি 4ডাল ৰেখা আছে, সেই 4ডাল ৰেখা ক্ৰমে অগ্নি, বায়ু, পৃথিৱী আৰু আকাশ নামেৰে জনা যায়। আনহাতে বাস্তু দিশৰ পৰাও স্বস্তিকৰ বিশেষ মহত্ব আছে। যাৰ ঘৰত নকাৰাত্মক শক্তি নিগেটিভ এনাৰ্জি যাৰ ঘৰত আছে, তেওঁলোকৰ ঘৰৰ মূল গেটত বা মূল দুৱাৰমুখত যদি সেন্দুৰেৰে স্বস্তিকৰ সম্পূৰ্ণ চিহ্ন অংকিত কৰা হয়, সেই ঘৰত কেতিয়াও নকাৰাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। কিন্তু এটা কথা, সেই স্বস্তিকৰ চিহ্ন সম্পূৰ্ণ শুদ্ধ আৰু সম্পূৰ্ণ চিধাকৈ আঁকিব লাগিব। তাৰ যদি অকণমানো বেকা বা তাৰ শুদ্ধভাৱে অংকিত কৰা তাক নহয়, তেতিয়াহ'লে সেই স্বস্তিকৰ কিন্তু বেয়া প্ৰতিফলন ঘটাও দেখিবলৈ পোৱা যায়। গতিকে স্বস্তিক সদায় সম্পূৰ্ণকৈ শুদ্ধকৈ আঁকিব লাগে। স্বস্তিক চিনৰ এটি মন্ত্ৰও আছে, যাক আমি স্বস্তিকা মন্ত্ৰ বুলি সকলোৱে হয়তো জানো। স্বস্তি ন ইন্দ্ৰো বৃদ্ধশ্ৰৱাঃ, স্বস্তি ন পূষা বিশ্ববেদাঃ, স্বস্তি নস্তাক্ষো অৰিষ্টনেমি, স্বস্তি ন বৃহস্পতি দধাতু। স্বস্তিক চিন অংকন কৰোঁতে যি 4ডাল ৰেখা অঁকা হয় আৰু তাৰ মাজত যি বিন্দু থাকে 4টা, সেই 4টা বিন্দুৱে হৈছে আমাৰ হিন্দু ধৰ্মৰ মূল গ্ৰন্থ, মূল বেদ, 4 বেদ যেনে ঋক, যজু, সাম আৰু অথৰ্ব। আৰু যি 4ডাল ৰেখা অংকন কৰা হয়, সেই 4ডাল ৰেখা 90 ডিগ্ৰী কোণ কৰিহে অংকন কৰা হয়। স্বস্তিক যিকোনো ধৰণেৰে অংকন কৰা নহয়, তাৰ ৰেখা সম্পূৰ্ণ চিধা হ'ব লাগিব আৰু 90 ডিগ্ৰী কোণ কৰি হ'ব লাগিব। স্বস্তিক চিন অংকন কৰাৰ পিছত যি দুফালে দুডালকৈ ৰেখা টনা হয়, সেই দুডাল ৰেখা হৈছে ক্ৰমে ঋদ্ধি আৰু সিদ্ধি আৰু তেওঁলোকৰ পুত্ৰসকল। সেই 2ডাল ৰেখা দুয়ো কাষে দিয়াৰ পিছতহে এটা স্বস্তিক সম্পূৰ্ণৰূপে গঢ় লৈ উঠে। আৰু সেই সম্পূৰ্ণ স্বস্তিক প্ৰয়োগৰ দ্বাৰাহে যি মংগলময় কাৰ্য হয়, সেয়া প্ৰতিফলিত হয়। যিকোনো ধৰণে স্বস্তিক আঁকিলে কেতিয়াও মংগল কাৰ্য প্ৰতিফলিত নহয়, তাৰ বিপক্ষে গৈ অমংগলহে হয়। গতিকে আমি স্বস্তিক সদায় শুদ্ধ ৰূপত অংকন কৰিব লাগে। স্বস্তিক সেন্দুৰ, হালধি, কুমকুম, গোবৰ আদি বিভিন্ন ধৰণেৰে অঁকা হয়, কিন্তু আমাৰ সমাজত বিশেষকৈ হালধি, সেন্দুৰ আৰু কুমকুমৰে স্বস্তিক অঁকা হয়। হালধিৰে যদি স্বস্তিক আমি সদায় দুৱাৰমুখত অংকন কৰোঁ, সেয়া হৈছে মা লক্ষ্মীৰ আগমনৰ প্ৰতীক আৰু মংগলৰ প্ৰতীক। সেইবাবে স্বস্তিক চিন যিকোনো শুভময় কাৰ্য, বিয়া হওক, পূজা হওক, সকলোতে অংকন কৰা হয়। এনেকুৱা এখন পূজা নাই যি পূজাত স্বস্তিকৰ প্ৰয়োগ নহয়, আৰু যিখন পূজাত স্বস্তিকৰ প্ৰয়োগো নহয়, সেইখন পূজাৰ কাৰ্য অতি লাহে লাহে প্ৰতিফলিত হয় আৰু তাৰ শুভ ফলো অতি লাহে লাহে প্ৰয়োগ হয়। ঘৰৰ উত্তৰ দিশৰ দেৱালত যদি হালধিৰে স্বস্তিক সম্পূৰ্ণ শুদ্ধকৈ অঁকা হয়, সেয়া মা লক্ষ্মী আগমনৰ প্ৰতীক বুলি মানা যায়। আনহাতেদি ঘৰত যদি আমি গোসাঁই ঘৰত স্বস্তিকৰ চিহ্ন অংকন কৰি তাক দৈনিক পূজা অৰ্পণ কৰোঁ, তেতিয়াহ'লে আমাৰ সম্পূৰ্ণ সুখৰ ভঁৰাল আপোনা আপুনি আহি পৰে। মনৰ দুখ কষ্ট, অভাৱ, অভিযোগ সকলোবোৰ নাইকিয়া হয়। মোৰ সাম্যক জ্ঞানেৰে স্বস্তিকৰ মহত্বৰ বিষয়ে আপোনালোকৰ ওচৰত কিছু কথা দাঙি ধৰিলোঁ। কথাখিনি কওঁতে যদি মোৰ কিবা ভুল হৈছে
প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি শুধৰাই দিব আৰু মই আপোনালোকৰ শুধৰণিখিনি আগ্ৰহেৰে আঁকোৱালি ল'ম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল কণ্টেণ্ট যাতে আপোনালোকৰ মাজলৈ আনিব পাৰোঁ তাৰে চেষ্টাৰে আজিলৈ বাই বাই